গুড মৰ্ণিং ৰাইজ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। মই মানে পুখুৰীত মাছ ধৰিবলৈ আহিছিলোঁ। পুখুৰীত মাছবোৰে ইমানেই বেছি টোপ খাইছে নহয়, মই টোপ হিচাপে আটা ইউজ কৰিছিলোঁ। ইমানেই বেছি টোপ খাইছে, বহুত বেছিয়ে ধৈৰ্য ৰাখিবলগীয়া হৈছে। কথাতে কয় নহয়, ধৈৰ্যৰ ফল সদায় মিঠা বুলি। সেইকাৰণে কিছুমান ভাল কাম এটা হোৱাৰ আগত বেছি লৰালৰি কৰি একো লাভ নাই। সেইকাৰণে ধৈৰ্য ৰাখিব লাগে, তাৰ ফল সদায় মিঠাই হ'ব। ময়ো উঠাই আছোঁ দুই এজনী। কি মাছ দিছে আপোনালোকক দেখুৱাম, ভিডিঅ'টো চাই থাকক বাৰু আপোনালোকে। তো ৰাইজ, বহু সময় বৰশী টোপাই টোপাই কেইটামান উঠালোঁ মাছ। এয়া চাওক, এইফালে পুঠি মাছ, চব সৰু সৰু পুঠি মাছ। এইফালে দুজনীমান কাৰৈ আছে, সৰু সৰু কাৰৈ পোৱালি। মই কৈছিলোঁ নহয় ৰাইজ, ধৈৰ্যৰ ফল সদায় মিঠা বুলি। ইমান সময় অপেক্ষা কৰি ইমান সময় ধৈৰ্য ধৰাৰ কাৰণে এতিয়া এইকেইটা মাছ পালোঁ। এতিয়া ধুনীয়াকৈ এসাঁজ খামগৈ। সেইকাৰণে কওঁ, কিবা এটা ভাল কাম কৰিবলৈ যোৱাৰ আগত বৰ বেছি লৰালৰি নকৰিব, বা কিবা এটা কাম কৰিছে তাৰ ফল ইমান সোনকালে আশা নকৰিব। ধৈৰ্য ধৰিব, সদায় ভাল ফলেই পাব। আজিলৈ ইমানেই, বাই।